पैर में क्या हुआ? धुआ नहीं है ना बहुत दिन, आपने नहाया भी नहीं है शायद। आपको लिखना आता है पूरी अच्छे से? अभी भूख लगा है आप है ना, तो चलिए उधर जाते हैं, होटल एक ढूंढते हैं अच्छे सा, ठीक है? ফ্ৰেণ্ডছ চাওক, মই টাউনেদি আহি আছিলোঁ, এই মানুহজন এনেকৈ লগ পালোঁ, সেই বেগত কিবা কিবি লৈ আছে, বাট তেওঁ কথা ক'ব নোৱাৰে কিন্তু লিখি দিব পাৰে। इसमें दर्द हुआ है क्या आपको? কথা পাতিব ট্ৰাই কৰিছোঁ, কথা ক'ব নোৱাৰে তেওঁ, পেন এটাই দি লিখি দিয়ে। তাৰপৰা ভোক লাগিছে বুলি কৈছে, মই বুজি পোৱা নাছিলোঁ ফাৰ্ষ্টত, আৰু বেগত টিফিন এটাও আছে, টিফিনটো দেখা আছিলে। ৰকিয়ে গাড়ী। তাৰপৰা তেওঁ লিখি দিছে ইংলিছত ইট বুলি, তেতিয়া মই গম পাইছোঁ খাব তেওঁ। উধৰ চলিয়ে। মাছ মাংস কি আছে? মাছ মাংস কি? मछली खाएगा या मांस? चिकन? चिकन हो जाएगा? मछली মাছ দিব, পেকিং কৰি দিব। হা, ইয়াতে খাব নেকি? এই তাতে অঁ, ইয়াতে খাব এটা, আৰু এটা পেকিং কৰি দিব আপুনি। দুটা? অঁ, এটা খাব। अभी एक खा लीजिए आप, एक पैकिंग कर देता हूँ आपके लिए, बाद में खा लेना, ठीक है? हो जाएगा ना? आप कावाली का काम करते हो? चलिए उधर है ना। ये सब क्या करेगा आप? इसमें क्या है? किसने दिया था ये फेंक दीजिए, ये तो ख़राब हो गया शायद, वो डस्टबिन में फेंक दीजिए, बाद में खाएगा। মাংসটো বক্সত দি দিওঁ। अभी खाएगा ना, एक यहाँ खाएगा ना आप? এটা দি চাওঁ খায় নে নাখায় ন, যদি খায়। আপুনি খাবনে এতিয়া? ইধৰ বেঠে আইয়ে। अब आराम से खा लीजिए, ठीक है? मैं पानी बोतल भी ला के देता हूँ, और मछली भी आ रहा है, फिश। অঁ, এইটো মাছ নে চিকেন? চিকেন ইয়াতে দি দিব। थैंक यू दें दादा, अपनी पानी बोतल लेता दे। ये नहीं खाना है आपको अभी, ये अच्छा वाला खाओ ना। ये तो खराब हो गया वो भाई, बहुत बैग होता है इसे। ये मत खाइए, ठीक है? বেয়া খানাটো পেলাই দিয়া নাই। ইয়াতে খাব দেই। দালি দি দিয়ক, আছে इसमें पैकिंग है रात के लिए, ठीक है? हाँ, यहाँ पर रख लीजिए आराम से। वो ये तो চব বেয়া খানা লৈ ফুৰাইছে। মাংস লৈ দিছোঁ, ভাত আৰু চব্জি, কিন্তু তেওঁ বেয়াখিনি পেলাই নিদিয়ে। এই টিফিনকেইটাত তেওঁ গোটেই বেয়া খানা আছে, ইমানেই বেয়া গোন্ধাইছে ন। रख लीजिए वहाँ पर।
ये फेंक देता हूँ मैं, ठीक है। ये खराब हो गया, आप फेंक दीजिए ना ये। ফ্ৰেণ্ড চাওক, এওঁ মানে কি হয়, মই সেইফালে গড়ালিত আহি থাকোঁতে এওঁক লগ পালোঁ। তাৰপিছত এনেকৈ সুধিলোঁ, তেওঁ কথা ক'ব পৰা নাছিলে ফাৰ্ষ্টতে, এতিয়া কথা ক'ব পাৰিছে। বাট এটা কথাকেই কৈ আছে যে তেওঁ সেইফালে থানা ৰোডত ক'ৰবাতে পৰিলে আৰু ভৰিত দুখ পালে, তেনেকৈ সেইটো কথাকে বাৰে বাৰে মোক কৈ আছে আৰু বাকী একো ক'ব পৰা নাই। তাৰপৰা খানা খাবলৈ সেয়া ক'লোঁ, তেওঁক লৈ দিলোঁ। কিন্তু তেওঁ ভাত মানে তেওঁৰ যিখিনি পুৰণা টিফিনত আছে সেইখিনিকে উলিয়াই সামৰি আছে, এতিয়া ভাত খোৱাই নাই। তাকে চাওক কি মানে সেইবিলাক যিবিলাক উলিয়াই আছে এতিয়া তেওঁ টিফিনৰ পৰা আৰু বেগৰ পৰা, চব পুৰণা খানা। আৰু তেনেকৈ চাগে ষ্টক কৰি থৈ লয় জীৱ জন্তুবিলাকৰ নিচিনাকৈ, যেনেকৈ পৰুৱাই বাঁহত থৈ লয় তেনেকৈ, সেইবোৰ চব। আৰু সেইবোৰকে মানে পিছলৈ খায় আৰু সেইটো এটা কিবা কৰিলে। সঁচাকৈ দেই, সেইবোৰ মানে কল্পনা কৰি বেয়া লগা কাহিনী। भैया आप एक काम कीजिए, आप ये अभी आराम से खा लीजिए, ठीक है, गरम है खाना पूरा। মানে তেওঁ মেণ্টেলি তেনেকুৱা হ'লেও কিন্তু বস্তুবোৰ একদম চিজিলকৈ মানে সামৰি লৈছে পূৰা, সেইটো জ্ঞান আছে মানে তেওঁ। अब नहीं खाना है क्या आपको? नहीं खाना है तो पैकिंग क्यों कर रहे हो? এইটোকো মানে সি গেলাই মেলি খাবগৈ পিছত, তেনেকুৱাই লাগিছে। हो गया, खाना भी नहीं खाया आपने? आपको रुकिए, आपका ये बाल कटवा देता हूँ क्या, ये चूल एक सैलून पे ले जाके जाएगा। रुकिए, मैं पैसा दे। दारू तो नहीं पीते हो ना आप? प्रॉमिस? मैं इधर का ही रहने वाला हूँ, अगर दारू पीते हुए आपको देखूंगा ना मैं। क्या है उधर रहते हो आप? 10 रुपये चाहिए, 20 लीजिए। ठीक है, आप ये खाना अच्छे से खा लेना उधर बैठ के, ठीक है? हाँ हाँ हाँ, ठीक है, हमें समझ में आ गया, आप जाइए। और फ्रेंड्स, এই মানুহজনো মানে কি হয়, তেওঁ আধা পাগলো নহয়, মানে পূৰা পাগল হয়। আৰু ইমান ভাল খানা কিনি দিলোঁ কিন্তু তেওঁ নাখায় মানে ইয়াতে। আৰু তেওঁলোকৰ একোটা হেৰি থাকে, নেচাৰ থাকে যে য'তে ত'তে খানা নাখায়,
তেওঁলোকৰ এটা জেগাত বহি খায়গৈ মানে। সেইকাৰণে তেওঁ পেকিং কৰি লৈ গ'ল। তাকো পেকিং এনেকৈ কৰিছে যে পূৰা তেওঁৰ যিখিনি পুৰণা ডেমেজ খানা আছিলে ন, সেই ডেমেজ খানাৰ লগত ভাল খানাখিনিও পেকিং কৰি মেলি লৈ গৈছে তেওঁ খাম বুলি। চ' মই ভাবিছিলোঁ চুলি কাটি দিম, তাৰপৰা ইয়াতে চেলুন তেলুন বিচাৰিলোঁ, নাপালোঁ। আৰু এখনত পালোঁ, সেইজনে নাকাটো বুলি ক'লে তেওঁক চুলি, সেইকাৰণে তেওঁক পঠিয়াই দিলোঁ আৰু। চ' নেক্সট টাইম যদি তেওঁক লগ পাওঁ দেন আৰু কিবা হেল্প কৰিব পাৰোঁ নি চাম। চ' আজি এয়াই আছিলে, অকণমান টাইমৰ কাৰণে টাউনলৈ ওলাই আহিছিলোঁ। আৰু মোৰ দাদা এজনে আজি কিবা এটা এমাউণ্ট দিছিলে মোক যে তুমি যদি আজি ফ্ৰী আছা দেন কিবা দুখীয়া মানুহক কিবা এটা খুৱাই দিবা, তেওঁ মোক পইচা দিছিলে। সেইকাৰণে মই সেয়া কৰি দিলোঁ দাদাৰ নামত, আৰু সেই দাদালৈ মই বহুত ধন্যবাদ জনাইছোঁ। দাদাই তেওঁৰ নামটো ক'বলৈ নোকোৱাৰ কাৰণে মই নামটো কোৱা নাই। সেই দাদাজনলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আজিৰ ভিডিঅ'টোত এনেকৈ মোক সহায় কৰাৰ কাৰণে। চ' থেংক ইউ, জয় অসম।